শাওণ মাহ পাৰ হৈ ভাদ মাহ সোমাল। ভাদ মাহতেই মহাপুৰুষ দুইজনৰে মৃত্যু তিথি পৰে। অসমীয়া সমাজত ভাদ মাহটোৰ এটা সুকীয়া স্থান আছে। এই গোটেই মাহজুৰি নামঘৰত নাম প্ৰসংগ হয়। এই মাহতেই অসমীয়া প্ৰতিটো পৰিয়ালটোৰ কল্যাণৰ বাবে নামঘৰত একোখন শৰাই আগবঢ়ায়। সেয়েহে ময়ো আজি আমাৰ ৰাজহুৱা নামঘৰত ৰিংকু আৰু চন্দ্ৰাৰ পৰিয়ালৰ সৈতে এখন শৰাই আগবঢ়াইছোঁ। প্ৰথমতেই গৈ থাপনাৰ আগত এটা সেৱা লৈ নিজৰ দায়িত্বত লাগি গ'লোঁ। ইতিমধ্যে আহি পোৱা গোপিনীসকলৰ মাজত তামোল বিলালোঁ। তাৰপিছতে আতৈয়ে নাম গোৱাৰ যা যোগাৰ আৰম্ভ কৰিলে। আমাৰ নামঘৰত এই মাহটোত দৈনিক ৩০-৪০ গৰাকীমান গোপিনী নাম গাবলৈ গোট খায়। আৰু সেই গোপিনীসকলৰ পৰিয়ালৰ উপৰিও অন্যান্য আৰু বহু লোকে আমাৰ নামঘৰটোত শৰাই দিয়ে। মাহটোৰ শেষৰ ফালে আৰু বন্ধৰ দিনবিলাকত সাধাৰণতে শৰাই দিয়াৰ পৰিমাণটো বাঢ়ি যায়। সেয়েহে আমি মাহটোৰ আৰম্ভণিতেই খোলাবাৰ এটাতেই শৰাইখন দিওঁ বুলি ঠিক কৰি আজি শৰাইখন দিলোঁ। নাম প্ৰসংগ শেষ হোৱাৰ পাছতেই আতৈ আৰু গোপিনীসকলক চাহ খুৱাবৰ বাবে নামঘৰৰ লগতে থকা পাকঘৰলৈ গৈ চাহৰ ব্যৱস্থা কৰিলোঁগৈ। নাম শেষ হোৱাৰ পাছতেই ৰাইজক চাহ দিয়াৰ লগতেই সুবিধা বুজি আমিও অকণমান চাহ খাই ল'লোঁ। চাহ খাই উঠি আতৈয়ে সকলোৰে মাজত প্ৰসাদ বিতৰণ কৰিলে। নামঘৰত উপস্থিত সকলো গোপিনীকে প্ৰসাদ বিলোৱাৰ পাছত সকলোৰে মাজত পায়সো বিলোৱা হ'ল। সুন্দৰকৈ নিয়াৰিকৈ শৰাইভাগ দিয়াৰ কামটো হৈ যোৱাত মনটো ভাল লাগিল। শেষত সকলোৰে আগত সেৱা লৈ বিদায় ল'লোঁ।